Good morning everyone. কি খবৰ আপোনালোকৰ আশা কৰিছো ভালে আছে মই পংখী আপোনালোকক মোৰ আন্টি ব্লগলৈ স্বাগতম জনাইছো এতিয়া কিটা হৈছে বাৰু 3:24 একদম 3টা বজাতে উঠিছো মানে লগৰ এজনী আছে তেওঁলোকে যোৱা না মানে নাযাও বুলিকে কথাটো আছিলে কিন্তু ক'লে কালি মানে হেতৰ পেৰেণ্টছে ক'লে যে কালি মান গৈ আছো অলপমান ৰেডি কৰি থব বুলিকে পেৰেণ্টছে তো তাকে আজি 3:30 বজাতে উঠিলো মই 2টা বজাত এলাৰ্মটো লগাই থৈ দিছিলো কিন্তু মোৰ মোবাইলত বেটাৰী নাছিলে সেইকাৰণে পালে চাৰ্জত দিছিলো তাৰপিছত হেনেকে থাকিলে সো এতিয়া মই অলপমান কাম কৰিব আছে মোৰ অলপমান পেকিং মান আছে বস্তু কিবা কিবি ভৰাব আছে তো সেইখিনি ভৰাওগে তাৰপিছত ড্ৰেছ আপ কৰিব লাগে মইতো চুলি ফনিয়া নাই না চেহেৰাত কি লগাইছো सो हेवुर কৰিব লাগিব এতিয়া अपने थोपड़े को सुंदर बनाना पड़ेगा सो पहले जाके पैकिंग कर लेती हूँ उसके बाद आप लोगों से मिलती हूँ सो पैकिंग হৈ গ'ল এতিয়া আৰু মই ড্ৰেছ আপ কৰিব লাগে নহলে মোৰ লেট হৈ যাব 6টা বজাত গাড়ী আছে আমাৰ লেট হৈ যাব নহলে আৰু ঘৰ এতিয়া হাৰিব লাগিব আৰু কাপোৰ পিন্ধি পিনে হাৰি দিম মই সেইকাৰণে সোনকালে পিন্ধি লওঁ যদি মোৰ লেট হৈ যায় খতম হৈ যাব क्योंकि घर में सबसे लेट मैं ही उठी हूँ इसलिए तो पहले मैं ही ड्रेस अप कर लेती हूँ वरना मैं ही लेट हो जाऊंगी चलिए चुली फनियाब लगे मेरे चुली की लूँ सेहरा में कुछ लगा लेती हूँ उसके बाद आप लोगों के सामने निकलती हूँ फिर से तो तब तक के लिए रुकते रहिए हेलो गाइस এতিয়া বাছত আছো গৈ আছো ৰাংগো পাৰ হৈ আহিলো মা পিছফালে পাপা আৰু ভাইটি का बढ़िया दिन है क्या सुहाना दिन है देखिए बहुत ভাল লাগিছে কিবা এটা আজি দিনটো মানে ৰ'দটো ইমান কিবাকে ওলা নাই আৰু সেইকাৰণে ভাল লাগিছে মাস্ক আনিব থাকি গ'ল সেইকাৰণে কিনি লৈছোঁ কিন্তু লুজ হ'ল অলপমান একো নহয় বাৰু অলপমান সৰু হ'ল লুজো হ'ল চ' এতিয়া মিলতে হে চিলা পথাৰ মে পথাৰ আহি পালোঁ এতিয়া মই অলপমান পাপাৰ লগত বাহিৰলৈ ওলাই আহিছিলোঁ বাথৰুমলৈ বহুত জোৰকৈ লাগিছিলে সেইকাৰণে আহিলোঁ আৰু পটককৈ 10 মিনিট দিছিলে টাইম তাৰে এতিয়া অলপমান লেট হ'ল ওলাই আহোঁতে পাপাই তাৰপিছত গালি দি আছে ফাৰ্ষ্টতে কেলৈ কোৱা নাই বুলিকে এতিয়া আকৌ বাছত উঠিবলৈ কাৰণে গৈ আছোঁ যিহেতু টাইম বেছি নাই হোৱা আৰু মই বাছত উল্টা পুল্টা খাব নোৱাৰোঁ বিকজ আই হ্যাভ দ্য প্ৰব্লেম অফ ডিজিনেছ চলিয়ে বাছত আহিলেও ভাইটি মোৰ কোচত আছে এবি হাই গৈ দিয়া নকয় আৰু বেড মুডত আছে বেড গাইহে শুনিছিলোঁ বেড মুড শুনা নাই দেই এইফালে চ এতিয়া এৰিব ইমান কিবা গোন্ধাইছে মোৰ কিবা নিচিনা লাগি গৈছে আৰু হয়নি আৰু কি ক'ম গাইজ এতিয়া বগীবিল ব্ৰিজ পাবলৈ অলপমান দূৰ আছে আৰু ব্ৰহ্মপুত্ৰখন পাইছোঁহি বহুত দূৰত আছে পাইছোঁহি আৰু আমিও গাইজ ফাইনেলি আমি ব্ৰিজৰ ওপৰত উঠিলোঁ আৰু ইয়া ব্ৰহ্মপুত্ৰ গাইজ এতিয়া আমি আহি পালোঁ চুকাফা তিনিআলি সেয়া চাব আহি পাইছোঁ আৰু বাগান আহিব এতিয়া ঠিকছে
पहुंच चुके यहाँ अभी सिर्फ थोड़ा ही दूर है मोरान पहुंचने के लिए 50 किलोमीटर थोड़ा ही दूर है 50 किलोमीटर वाव এইফালে যায় ডিব্ৰুগড়লৈ ডিব্ৰুগড় তিনিচুকীয়া এইফালে যায় গুৱাহাটী আমি মৰাণ পাইছোঁহি আৰু এইখিনি ৰাস্তা যে কি কওঁ আৰু ইফালে চাহপাত বাগান মোৰ কথা শুনি পাইছে নাই বাৰু তাৰ পৰা চাহপাত তুলি আছে ঢেৰ মানুহ আছে ডেঞ্জাৰ কামত লাগি আছে এই ৰথখনত वाह কি বঢ়িয়া লাগিছে इमान दिनों पिछड़ रही पता नहीं क्यों दुर्गा पूजा का ही वीकेंड मिलता है जब भी আমি এতিয়া মৰাণত পুৰা বাছ ষ্টেণ্ডত আহি পালোঁ আৰু ওচৰৰে ধাবা এখনত সোমাইছোঁ যিটো নাম হয় গগৈ হোটেল ধাবা বোলে হোটেল চ' অলপমান চাই লওক পৰিৱেশটো কিন্তু বহুত ধুনীয়া দেই বহুত ভাল লাগিছে চাওক ইমান ধুনীয়া হোটেল এটা ইমান ধুনীয়া ধুনীয়া প্লান্টছ আছে ইমান ভাল লাগিছে প্লান্টছবোৰ কি ধুনীয়াকৈ সজাই থৈছে এয়া চাওক ইয়াত এটা ৰেবিটো আছে দুইটা আছে হেল্ল' হাই হাই ধুনীয়া ধুনীয়া মানে ইমান ধুনীয়াকৈ সজাই থৈছে নহয় হোটেলটো বাহিৰৰ পৰা কি যে কওঁ আৰু ইমান ধুনীয়া লাগিছে গোটেই প্লান্টছেৰে ভৰি পৰে একদম মানে কি যে কওঁ আৰু ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ হা হয় ন মোবাইল এতিয়া নিদিওঁ হাই এতিয়া নলয় ঘৰত গৈ পিনে চাবা পৰাঠা খাই আছোঁ যি গৰম গৰম পূৰা বনাই এতিয়া বনাই দিয়া ভাল লাগিছে খাই আকৌ গাড়ী ল'বলৈ আছে খাই লওঁ টেকটেকি হেল্ল' কৈ দিয়া হেল্ল' দাঁতকেইটা চাওঁ ফুলি বুঢ়ী চ' গাইজ আহি পাই গ'লোঁ এতিয়া ইভিনিঙে হ'ল মই মানে যেতিয়া আহিছিলোঁ কেইটা বজাত আহি পাইছিলোঁ বাৰু আমি 12টা নহয় 11:30ত আহি পাই গৈছিলোঁ চ' 11:30 মানে এতিয়া ভাত খাইছোঁ মই মোৰ মাথাটো অলপমান ঘূৰোৱা নিচিনা লাগিলে সেইকাৰণে মই হাত ভৰি ধুই পিনে ডাইৰেক্ট শুই গ'লোঁ তাৰপিছত এতিয়া অলপ আগত উঠিছোঁ ভাত খাই লৈ পিনে এতিয়া ওলাই আহিছোঁ চবেই ইয়াতে বহি আছে মানে মামী পাপাহঁতি এজনী মোৰ মাহী আৰু এইজনী ভণ্টি হেল্ল' নামটো কি কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী বিদিকাংকনা গগৈ গুড আৰু এইটো আমাৰ পিল্লা চাইকেল চলাই আছে বাইকৰ চলোৱা নাই এনেই ঠেলি আছে কাম নাইকিয়াকৈ কি क्या बोलूं एको नहीं बोलना ओए
এজনী ৰচকী আমাৰ ঘৰৰ চচকী মানে আমাৰ ফেমিলিৰ মাহী ছোৱালী ক'ত গ'ল চাওক মোক চাই এজনীও ব্লগ বনাই আছে এনেই বনায়ে থাকে এজনী ডেঞ্জাৰ দিয়ে ব্লগত মোতকৈ বেছি কিবা আছে মানে কথা এনেকৈ অকল মুখটো এনেকৈ চলাই থাকে কি উল্টা পুল্টা কৈ থাকে মাহী মোবাইলটো লৈ লৈছে তাৰপিছত আকৌ এতিয়া স্পেচ নাইকিয়া হৈ যাব সোনকালে স্পেচ কিবা হৈ যায় আৰু এফালে চাওক পথাৰ চাৰিওফালে পথাৰ এফালেও পথাৰ চবফালে পথাৰ তাৰপিছত মোৰ পিছফালে আছে ছোৱালী মানে মোৰ ভণ্টি চ' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ মোৰ ভিডিঅ'খিনি চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বেল আইকনটো ক্লিক কৰি অল কৰি দিব আজিৰ কাৰণে আহিছোঁ বাই বাই